নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ কৰ্মজ্যোতিকাছৰ অন্য এটা ভিডিঅ'লৈ কি খবৰ নিশ্চয় ভালে আছে আজি আমাৰ ঘৰলৈ বা আহিলে মানে 3 দিনৰ আগতে বা আহিলে আপোনালোকক দেখাম আজি আমাৰ বাক বায়ু ইউটিউব চেনেল এটা আছে ডেছক্ৰিপশ্যনত নাই ফুটা ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বলক আমি বা ওচৰলৈ যাওঁ আপোনালোকে নাভাবিব ছোৱালী তাৰমানে ভাল ছোৱালী নাই বুলি ক'ব নোৱাৰোঁ মই সেইটো হেৰি কৰি কোৱা নাই কিন্তু ছোৱালীয়ে কাম নকৰে বুলিকে কিছুমানে আজিকালি বহুতে কয় ফোন চলাই থাকে কিন্তু আমাৰ বাৰ ইমানেই গুণে সমৃদ্ধ তাই ঘৰৰ সকলো কাম কৰে ৰেকৰ্ড আছে দেই এনেই মিছা কোৱা নাই আকৌ এতিয়া আপোনালোকক চাব বেক কৰি দেখাম কেমেৰা তাইক কেনেকুৱা কাম ধুনীয়া আছে আপোনালোকে চাই দিয়া মোৰ এইটো নতুন চেনেল তাৰমানে তুমি চাই দিয়া না চাই দিয়া আকৌ হাই নমস্কাৰ দেখিছ নে কাম কৰি ক'ব নোৱাৰে গোটেইজনী এয়া আমাৰ একদম বেলেগ কাম আমাৰ এনেকৈ মানুহ চানুহ নলগাই এই বহুত কাম কৰে যে বহুত তাৰমানে ভাল এটা হেৰি পাৰফৰ্মেঞ্চ দিব পাৰে কামৰ কাৰণ ভাল চাৰ্টিফিকেট কিন্তু মই কেতিয়াবা জব যাওঁ জানে নাই কামৰ আকৌ কেতিয়াবা হেৰি নাথাকে মানে কি মানে নহয় তাৰমানে বহুত হেৰি হয় আহিলে আহিলেও 3 দিন হ'ল ঘৰলৈ অহা আৰু আহিয়ে দেখিছেনে পুৰা কেনেকুৱা কামত লগাই দিছে মোক এয়া কামত লগোৱা নাই তাই নিজে তাৰমানে আগ্ৰহী কামৰ প্ৰতি আপোনালোকে জানিব আৰু তাৰমানে তুমি ঠিকা ল'ব পাৰিবা নি এনেই ক'ৰবাত নাই নাই ঘৰৰ কাৰণে কৈ দিছে বাৰু যি কি নহওক হেৰি এতিয়া তুমি কি কৰি আছা অকণ কৈ দিয়া আমাক এতিয়া মই বেৰ মুচিবৰ কাৰণে গোবৰ আৰু মাটি লেপি আছোঁ বেৰ এখন আছে মুচিব লাগিব আৰু যিহেতু মাঘৰ বিহু আহি আছে আৰু সকলোলৈকে ভাইটি চেনেলৰ সকলোলৈকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে আৰু মোৰো এটা চেনেল আছে ভাইটিয়ে ডেছক্ৰিপশ্যনত লিংক দিব আৰু যদি আপোনালোকে চোৱা নাই চাব গৈ পেলাই লিংকটোত গৈ আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো তুমি এতিয়া মানে কি পঢ়ি আছা অকণমান কৈ দিয়া ভালকৈ মই পঢ়ি আছোঁ সত্ৰীয়া নৃত্যত বিজনেছ কৰি আছোঁ যোৰহাট ৰাজাবাৰীত সেয়াই আৰু মোৰ মই যোৰহাটতে থাকোঁ আমাৰ বাই ভাল নাচে আকৌ দেই আপোনালোকক ভিডিঅ' দেখাইছিলোঁ মই মাজতে জেং বিহু একদম পূৰা চবফালে পাকৈ মোৰ ভিডিঅ'ত ৰীমামণি মেইন ৰীমামণিক আপোনালোকক দেখামেই মানে আমাৰ মাৰ নামটো ৰীমামণি মই মৰমতে মাতে দেই ৰীমামণি বেয়া নাপায় মায়ে বাৰু মা আছে ষ্টুডিঅ'ত দেখাম ৰ'ব আপোনালোকক বেক কৰি দিছোঁ মই ভাত বনাই আছোঁ ভাত জুইতে বনাইছোঁ তাৰমানে গেছটো বেছিকৈ যায় যে কুকাৰত এই বহুত চিপচ আৰু ৰীমামণি চিপচ আছোঁ মই চিপচ আছোঁ মই বোলে বৰ চাহ হয় একদম ৰীমামণিৰ পৰা বহুত চাহ ভাত বনাব আপোনালোকে কোনোবাই যদি নাজানে আমাৰ ৰীমামণি অকণ কৈ দিয়া ভাত কেনেকৈ বনোৱা তুমি ভাল হয় বোলে ভাতটো আপোনালোকে ট্ৰাই কৰিব এনেকৈ খাবলৈ জুইত বনালে ভাল হয় জুইত বনালে ভাল হয় ভাত তাৰপৰা ভাজিটো গেছত বনাম দাইলটো গেছত বনাই দিব মায়ে মাক কিন্তু ক'ব লাগিব মোক 7টা বজাতে স্কুললৈ ভাত বনাই খুৱাই পঠিয়াই গেছ নহ'লেও খুৱাবই নোৱাৰে আমাৰ মা কিন্তু ক'ব লাগিব আমাৰ ঘৰত চব গমিছে মইহে অলপ হেৰি হয় বাকীবোৰ চব ছটাত যাওঁ বুলি ক'লেও বনাই দিয়ে মই 6টাত যাওঁ বুলি ক'লেও বনাই দিব পাৰিব এনেকুৱা এজনী মোৰ মা ৰীমামণি মিছেছ ৰীমামণি হাঁহি দিয়া ফ্লেককে বোলে চাই পেলাই তুমি হাঁহিলে আকৌ বেয়া হৈ যায় নহয় দেখিবলৈ এই তুমি হাঁহি দিয়া ধুনীয়াকৈ দাঁত দুপাৰি উলিয়াই পেলাই ইফালে ওলাই গ'ল তোৰ কামৰ চাৰ্টিফিকেট হ'ব দিয়া হ'ব হ'ব দেই নহয় তুমি যে এইখন বেৰ আগতেতো মোচা নাই এতিয়া তোমাৰ কি মন গ'ল মুচিবলৈ কৈ দিয়া তুমি এইফালে আমাৰ মানে বা ভাগৰ বিয়া আহি আছে আৰু সেইবাবে মই বেৰখন মুচিছোঁ আৰু এতিয়া তাৰপাছত বিয়া মানে ফেব্ৰুৱাৰীলৈ তেতিয়া মই আকৌ ৰঙাযোৰ মাৰিব পাৰিম এতিয়া গোবৰ মাটি মুচি লৈছোঁ আগত দেখিবলৈ বেয়া লাগিব নহয় মানুহবোৰে চাব নহয় আমাৰ বেৰখন আকৌ জিলিঙনি ওলাই থাকে ঘৰৰ ভিতৰতে আমাৰ ঘৰটো নেদেখাওঁ মই সেইটো কাৰণে ঘৰতে বনাই আছে নহয় কৈ দিয়া আমাৰ আকৌ ঘৰটো এইফালে বনাই আছে ঘৰ এইফালে বনাই আছে দেই গোটেই আমাৰ ঘৰটো দেখাবলৈ হ'লে একদম বাহিৰৰ পাকঘৰ বাহিৰত মানে দেই এইফালে পাকঘৰটো আছে আমাৰ পানী থোৱা জেগা
নেদেখাওঁ এখন ভাগি আছে সেইবোৰ নেদেখাবি পাই হাঁহি হাঁহি কাম কৰি থাকা তুমি তেতিয়াহে তুমি পাৰিবা আকৌ ফটো এখন মাৰি দে ফটো এখন মাৰি দিওঁ হ'ব দিয়ক সকলোলৈকে আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যেন বিহুটি ভালদৰে উদযাপন কৰে বাই বাই সকলোৰে পৰা এতিয়া বিদায় লৈছোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই